নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 2 মাহৰ 6,000 টকা সোমাই গ'ল যদিহে আপুনি লাখপতি বাইদেউ আঁচনিত 10,000 টকা লাভ কৰিছিলে আৰু গছপুলি ৰোপণ কৰিছে তেনেকুৱা গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব 25,000কৈ টকা আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু জিঅ' টেগিং কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ 49,500 টকা চৰকাৰী ঘৰ নথকাসকলৰ বাবে বৃহৎ সুখবৰ ৰেচন কাৰ্ড থকা পৰিয়ালসমূহৰ বাবেও আহি পৰিছে বৃহৎ সুখবৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এইসমূহ নতুন সুবিধা লগতে লাভ কৰিব 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা লগতে আহি পৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে আটাইখিনি খবৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সদায় এই ধৰণৰ খবৰ পাব পাৰে এতিয়া প্ৰতিশ্ৰুতি পূৰণৰ সময় শ্ৰদ্ধাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয় তৃতীয় সংস্কৰণক অনুমোদন জনাইছে ইয়াৰ ফলত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 37 লাখলৈ বৃদ্ধি হ'ব অৰ্থাৎ এই সময়ছোৱাত পূৰ্বৰ অৰুণোদয় হিতাধিকাৰীসকলতকৈ আৰু প্ৰায় 10 লাখ অৰুণোদয় হিতাধিকাৰী আমি সংযোজন কৰাৰ লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ শ্ৰদ্ধাৰ অৰুণোদয় হ'ল এখন স্বচ্ছতাৰে পৰিপূৰ্ণ সুন্দৰ আঁচনি ৰাজ্যৰ আইমাতৃসকলে বিভিন্ন শিতানত প্ৰতি মাহৰ 10 তাৰিখে 1250 টকা বেংক একাউণ্টত লাভ কৰে 2019 চনত এই আঁচনিখন আৰম্ভ হোৱাৰ পিছত এটা মাহো এনেকুৱা নাই যিটো মাহত আমি এই ধন নিদিয়াকৈ আছো বা আমি দিওঁতে পলম কৰিছোঁ সেয়েহে অৰুণোদয় আজি সৰ্বগ্ৰহণযোগ্য আৰু সৰ্বসমাদৃত এখন আঁচনিলৈ ৰূপান্তৰ হৈছে এতিয়া মই আপোনালোকৰ ওচৰত এটা বিশেষ কথা ক'ব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পুলিং বুথ অৰ্থাৎ নিৰ্বাচনত ভোট দিয়াৰ বাবে আমি যি বুথ কেন্দ্ৰ ৰচনা কৰোঁ সেই বুথ কেন্দ্ৰ অনুসৰি এইবাৰ আমি গাঁও সভা অনুষ্ঠিত কৰিব বিচাৰিছোঁ আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব এটা কথা মনত ৰাখিব যিসকলে অৰুণোদয় ইতিমধ্যে পাই আছিল তেওঁলোকেও পুনৰ এবাৰ এই গাঁও সভাৰ জৰিয়তে নিৰ্বাচিত হ'ব লাগিব কাৰণ এইবাৰ আমি অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিম যাতে এই আঁচনিখনৰ স্বচ্ছতা সকলোৱে দেখিবলৈ পায় কেতিয়াবা আমি অৰুণোদয় হিতাধিকাৰীক ফোন কৰোঁ যে আপুনি অৰুণোদয় পাই আছেনে ফোনত কথা কোৱা মানুহজনে কয় মই অৰুণোদয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজযোগে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এখন গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰিছে আঁচনিখন হৈছে মিছন চেনেহজৰী তেখেতে লিখিছে অসমৰ অমূল্য মুগাৰ অপচয় ৰোধ কৰাটো অতি প্ৰয়োজনীয় হৈ আহিছিল শেহতীয়াকৈ এই ক্ষেত্ৰত প্ৰদান কৰিব বিচৰা হৈছে এক নতুন যাত্ৰা বিজ্ঞানসন্মত পদ্ধতিৰে এই সমাধানৰ এক প্ৰয়াস মিছন চেনেহজৰী আপুনি জানেনে প্ৰক্ৰিয়াকৰণত ব্যৱহাৰৰ অনুপযোগী আৰু অপচয় হয় 40% মুগা লেটা ইয়াৰ সমাধান
আৰু উলিয়াইছে মুখ্যমন্ত্ৰী মহোদয়ে যিখন মিছন চেনেজৰী কথা উল্লেখ কৰিছে। এই আঁচনিৰ জৰিয়তে ইয়াৰ সমাধান উল্লেখ কৰা হৈছে আৰু সমাধান উলিয়াইছে। আৰু মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিক লৈ বৃহৎ ঘোষণা কৰিছে, কেইবাটাও গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ আদি বানপীড়িত জিলাসমূহত জিলা প্ৰশাসনৰ সহযোগিতাৰে আমাৰ চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে বান প্ৰতিৰোধমূলক কাম অব্যাহত ৰাখিছে। জাঁজি, দিখৌ, দিচাং আদি নদীৰ দুয়োকাষৰ স্পৰ্শকাতৰ বান্ধসমূহত নিৰন্তৰ নিৰীক্ষণ চলোৱাৰ লগতে দিনে নিশাই প্ৰয়োজনীয় স্থান চেণ্ডবেগ স্থাপন, পাইপিং নিয়ন্ত্ৰণ আৰু মাথোৱাৰী শক্তিশালীকৰণৰ কাম চলি আছে, যাতে অধিক ক্ষয় ক্ষতি ৰোধ কৰিব পৰা যায়। মুখ্যমন্ত্ৰী মহোদয়ে এইসমূহ ফটো শ্বেয়াৰ কৰিছে, আপোনালোকে দেখিছে। তেখেতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আমাৰ বাবে প্ৰতিজন নাগৰিকৰ স্বাস্থ্য আৰু সুৰক্ষা সৰ্বাধিক গুৰুত্বপূৰ্ণ। বান প্ৰভাৱিত অঞ্চলসমূহত স্বাস্থ্যকৰ্মীসকলে একতা টীম হিচাপে শিশু, গৰ্ভৱতী মহিলা, জ্যেষ্ঠ নাগৰিক আৰু অসুস্থ লোকসকলৰ সময়মতে স্বাস্থ্য পৰীক্ষা কৰি আছে। প্ৰয়োজনীয় ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। বান শিবিৰ আৰু বান প্ৰভাৱিত অঞ্চলসমূহত স্বাস্থ্য বিভাগ বিশেষ সতৰ্কতাৰে নিয়োজিত হৈ আছে। স্বাস্থ্য শিবিৰসমূহত প্ৰয়োজনীয় ঔষধ, শিশুৰ খাদ্য আৰু চিকিৎসা সামগ্ৰী আদি পৰ্যাপ্ত পৰিমাণে মজুত নিশ্চিত কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে। এই কঠিন সময়ত ৰাজ্য চৰকাৰ জনসাধাৰণৰ কাষত আছে আৰু সকলো সম্ভৱ সহায় আগবঢ়াবলৈ আমি প্ৰস্তুত হৈ আছোঁ। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুকত উল্লেখ কৰিছে আৰু বিভিন্ন জিলাসমূহৰ পৰা তেখেতে ফেচবুক পোষ্ট কৰিছে। তেখেতে বিভিন্ন জিলাসমূহত জনপ্ৰতিনিধিসমূহক পঠাই দিছে আৰু তেখেতে পোনপটীয়াকৈ সকলোবিলাক মনিটৰ কৰি আছে। এয়া আপোনালোকে দেখিছে, মুখ্যমন্ত্ৰী মহোদয়ে এক্টিভলি সকলোবিলাক চাই আছে, সকলোবিলাক তথ্য লৈ আছে, নিৰ্দেশনা দি আছে। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত চৰকাৰ। গোৱালপাৰা, লক্ষীপুৰত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। বনভূমিত উচ্ছেদৰ পূৰ্বে চৰজমিন পৰ্যবেক্ষণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। বনভূমিত উচ্ছেদ চলিব। যিসকলে বনাঞ্চলৰ মাটি দখল কৰি আছে তেওঁলোকক পুনৰ উচ্ছেদ কৰা হ'ব। গোৱালপাৰা বিধায়ক পবিত্ৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাক লৈ পৰিদৰ্শন কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে বনভূমি সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ বাবে চলিব উচ্ছেদ। কোনো অচিনাকি লোকক চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব। আৰু সেয়েহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰজমিন পৰ্যবেক্ষণ কৰিছে। বনভূমি বেদখলকাৰীক লৈ কঠোৰ হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।